নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' লৈ আজি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই ৰাখক আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পেঞ্চন স্কিম এতিয়াৰে পৰা অৱসৰ পিছত আৰু নহ'ব টকাৰ চিন্তা লাভ কৰিব জীৱনজোৰা উপাৰ্জনৰ গ্যাৰাণ্টি কিন্তু কেনেকৈ অৱসৰৰ পিছত বছৰবোৰত বেছিভাগ লোকে প্ৰায় নিজৰ বিত্তীয় উৎসক লৈ চিন্তিত হৈ পৰে বিশেষকৈ নিজৰ স্বাস্থ্য সেৱা সম্পৰ্কেও অৱসৰপ্ৰাপ্ত লোকসকল অধিক উদ্বিগ্ন হৈ পৰে কিয়নো প্ৰতিদিনে তেওঁলোকৰ স্বাস্থ্যৰ ব্যয় বৃদ্ধি পাবলৈ লৈছে স্পষ্টভাৱে অৱসৰৰ পিছতো তেওঁলোকৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ তেওঁলোকক পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন তেনেস্থলত তেওঁলোকৰ ওচৰত এক শক্তিশালী অৱসৰৰ পৰিকল্পনা থকাটো অতি গুৰুত্বপূৰ্ণ যি পৰিকল্পনাই জীৱিত কাললৈ নিয়মীয়া উপাৰ্জনৰ গ্যাৰাণ্টি দিয়ে যাতে তেওঁলোকে সহজে তেওঁলোকৰ জীৱনৰ লক্ষ্য পূৰণ কৰিব পাৰে একে সময়তে তেওঁলোকৰ অনুপস্থিতিত যাতে পৰিয়ালে সুন্দৰকৈ পৰিচালনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা কৰিব পাৰে জানি লওক কি এই পৰিকল্পনা বাজাজ এলিয়ান্স লাইফ গ্যাৰাণ্টিড পেঞ্চন লক্ষ্য দৰে বিত্তীয় সমাধানবোৰে অৱসৰৰ পিছত আপোনাৰ ব্যয় পূৰণ কৰিবলৈ আপোনাৰ সৈতে থিয় হৈছে এই পৰিকল্পনাটোৱে নিয়মীয়া উপাৰ্জনৰ গ্যাৰাণ্টি দিয়ে যেতিয়ালৈকে কোনো লোক জীয়াই থাকে এই পৰিকল্পনাত বাৰ্ষিক ধনৰ পৰিমাণ তেতিয়াই লক কৰি দিয়া হয় যেতিয়া এগৰাকী ব্যক্তিয়ে এই পলিচিখন ক্ৰয় কৰে আৰু ধনৰ পৰিমাণটো আজীৱনৰ বাবে নিৰ্ধাৰণ কৰা হয় এইদৰে বাজাজ এলিয়ান্স লাইফ গ্যাৰাণ্টিড পেঞ্চন লক্ষ্যই পলিচিগৰাকীৰ দীৰ্ঘ সময়ৰ উপাৰ্জনৰ গ্যাৰাণ্টি প্ৰদান কৰে আৰু লগতে পলিচিখনে গৰাকীৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ এনুইটি বিকল্প প্ৰদান কৰে নিজৰ সুবিধা অনুসৰি পলিচিখনৰ গৰাকীয়ে যিকোনো বিকল্প বাছনি কৰিব পাৰে বাজাজ এলিয়ান্স লাইফ গ্যাৰাণ্টিড পেঞ্চনে লক্ষ্যই পলিচি ধাৰকসকলক তাৎক্ষণিক বাৰ্ষিকী পৰিকল্পনাৰ জৰিয়তে লগে লগে নিয়মীয়া উপাৰ্জন বাছনি কৰিবলৈ বা পৰৱৰ্তী সময়ত স্থগিত এনুইটি পৰিকল্পনাৰ জৰিয়তে উপাৰ্জন আৰম্ভ কৰিবলৈ সক্ষম হয় যিহেতু পলিচিৰ আৰম্ভণিত বাৰ্ষিক আয় ৰাশি নিৰ্ধাৰণ কৰা হয় যাতে পলিচিৰ গৰাকীয়ে আজীৱন নিশ্চিত নিয়মীয়া উপাৰ্জন লাভ কৰিব পাৰে আঁচনিৰ অন্যান্য লাভবোৰৰ ভিতৰত আছে যুটীয়া জীৱনৰ বিকল্প য'ত পলিচি গৰাকীৰ মৃত্যুৰ পিছত 50% বা 100% বাৰ্ষিক উপাৰ্জনৰ সৈতে যৌথ জীৱন বাৰ্ষিকী উপাৰ্জন লাভৰ বিকল্প প্ৰদান কৰা হৈছে আৰু কেনেকৈ ক্ৰয় কৰিব বাজাজ এলিয়ান্স লাইফ গ্যাৰাণ্টিড পেঞ্চন লক্ষ্যত বহু অতিৰিক্ত সুবিধাও আছে আৰু ইয়াৰ পৰ্যাপ্ত নমনীয়তা আছে যেনে 5 পৰা 10 বছৰৰ বাবে প্ৰিমিয়াম পৰিশোধৰ সুবিধা আঁচনিৰ বাৰ্ষিকীত এনুইটি উপাৰ্জন পৰিশোধৰ সঘনতা সলনি কৰা আনকি এটা প্ৰিমিয়াম আঁচনিৰ বিকল্প বাছনি কৰিব পাৰি এই বিশেষত্ববোৰৰ বাবে বাজাজ এলিয়ান্স লাইফ গ্যাৰাণ্টিড পেঞ্চন পৰিকল্পনা অৱসৰৰ পিছৰ জীৱনৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে এক পছন্দৰ বাৰ্ষিকী পৰিকল্পনা হৈ পৰে গ্ৰাহকসকলে বাজাজ এলিয়ান্স লাইফ ইঞ্চুৰেঞ্চ কনচালটেণ্ট এজেণ্ট আৰু অংশীদাৰী বেংক বাছনি কৰি অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে আঁচনিখন ক্ৰয় কৰিব পাৰে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব